বাওঁভৰিখন আগবঢ়াই দিয়া। কবিতা ৰাছেল চৌধুৰী, আবৃত্তি যতীন বৰা। ভৰিৰ চিন্তা বাদ দি দৌৰিছে এম্বুলেন্স, মুখত অক্সিজেন লগোৱা। নিয়ৰ টোপাল হৈ জিও চুলিলৈ উঠিছে, প্ৰতি ছেকেণ্ডত জাপ মৰাৰ সংকেত। মানুহটোৱে একো খোৱা নাছিল, নিচা কৰা নাছিল। কেনেকৈ এনে হল, কেনেকৈ? তই নাকান্দিবি আই, তই নাকান্দিবি, তইও যে হাৰ্টৰ ৰোগী। স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ। ৰাজপথৰ কাষত থিয় হৈ পোষ্টাৰখনে বুকু খুলি হাঁহিছে, যেন 5 বছৰ ধৰি প্ৰেম নিবেদন কৰি কৰি আজি প্ৰেমিকাই নিজেই ভাল পাওঁ বুলি কৈছে। ভাবিছ চাধাৰ পেকেটত, চিগাৰেটৰ বাকচত কিংফিচাৰ আৰু ৰামৰ বটলতহে মোৰ বাস। সেইবোৰত মই টোপনি মাৰো আৰু 16 ঘণ্টা কৰ্মৰত থাকো পানীত, বায়ুত, ৰ'দত। তুমি যিমানেই উৎপিচ নকৰা কিয়, এখোজ দূৰৈত যাব বিচাৰিলে 3 খোজ ওচৰ চাপিবা, চাপিব লাগিবই, উপায় নাই। পানীত হাত দিয়া নাযায়, পানীত জুই লাগিছে। অন্ন মুখত লোৱা নাযায়, অন্ন শিল হৈছে। নাক বন্ধ ৰখাই ভাল হব, বায়ু আৰু নাই, বায়ু আৰু নাই, বায়ু ধোঁৱা হৈ গৈছে। সুখ আৰু আনন্দক চোতালত বহাই লৈ খাইছিলো গৰখীয়া ধানৰ ভাত আৰু ক'লা কচুৰ ভাজি। তই মুখত হেঁচি ধৰিলি, কি যেন নাম নাজানো, হাতেদি খোৱা নাযায়। চামুচ আৰু লাঠিৰ দৰে কিবা নামটো নাজানোৱে, সেইবোৰেদি খাব লাগে। খাবলৈ দিছা, খাই আছো, খাই আছো, খাই আছো, খায়েই আছো। খাই গৈ আছো, গৈ খাই আছো, তোৰ ঠেঙত ধৰি পোৰা মাংসত দিছো জব্বৰ টান। সভ্যতা আগবঢ়াই দে তোৰ বাওঁ ভৰিখন, ওঠ ভাঙি খাই দিওঁ 2টা মাৰাত্মক কিছ। সভ্যতা আহ না কাষ চাপি, আলিংগন কৰো দুয়োকে সাৱটি। কচকচকৈ সুমুৱাই দিওঁ তোৰ তল পেটত 12 ইঞ্চি। তোৰ চূণ কাম কৰা ঘৰত সিঁচি দিওঁ ডঙায়ে ডঙায়ে পানী। এই সভ্যতা আহ না কাষ চাপি, কচকচকৈ সুমুৱাই দিওঁ তোৰ তল পেটত 12 ইঞ্চি।